নমস্কাৰ, মই প্ৰিয়ংকা শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন আবিৰৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক তাকে কামনা কৰিছোঁ। ময়ো মূৰ গা ধুই আজৰি হৈ আহিছিলোঁহে, চুলি শুকাবলৈ নাপালেই, তিতা চুলিতেই সানি দিলে। আমাৰ দাদাক আকৌ ৰাতিপুৱা এবাৰ সানিলে চবেই, এতিয়া গা ধুই আহিছিলেহে, সেইবাবে চুলিত নাসানিব, গাত কিমান সানে সানক বুলি ৰৈ দিছে।